হাই ফ্ৰেণ্ডছ, মোৰ ভাল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি ষষ্ঠীৰ দিনাই আমি ওলাই গ'লোঁ মালিগাঁৱৰ পাণ্ডুৰ ফালে পূজা চাব। এইখন মালিগাঁৱৰ পাণ্ডুৰ ৰেষ্ট কেম্পৰ পূজাখন। এইখন পূজাটো প্ৰায়ভাগ মানুহে চায়েই। তাকে আমি তাৰমানে বেছি ভিৰ হ'ব বুলি ষষ্ঠীৰ দিনাই ওলাই গ'লোঁ। তথাপি আমি ভিৰ পালোঁৱেই। প্ৰথমৰ ফালে তেওঁলোকে মিনি মেলাবোৰ ৰাখিছে। মিনি মেলাও মোটামুটি 3খনমান আহিছে। বহুত ঠাইও আছে যে, ইফালেও মিনি মেলা ইফালেও মিনি মেলা। মিনি মেলাৰ মাজেদি ৰাস্তাটো আমি গৈ আছোঁ, মানে মেইন মণ্ডপৰলৈকে গৈ আছোঁ আমি। যোৱাখিনিতো মই এটা ভিডিঅ' কৰিলোঁ মিনি মেলাবোৰ। দেখিছে হাতী, ঘোঁৰা, বাঘ, যোনে যিহত উঠিব পাৰে, কেৱল পইচা দিব লাগিব, এনেই নহয়। মেইন গেটটো পালোঁ। অযোধ্যাৰ মানে লাইটেদি তেওঁলোকে গোটেই অযোধ্যাৰ মন্দিৰটো বনাইছে, দেখিছেনে? লগত আমাৰ পুৰুষোত্তম ৰাম দেৱতাও আছে। এইটো মণ্ডপটো, ৰেষ্ট কেম্পৰ পূজাখনৰ মণ্ডপটো এইটো, দেখিছেনে? কি ধুনীয়া, অতপ ধুনীয়া মণ্ডপ বনাইছে। এইফালেদি আমি সোমাই গ'লোঁ। সোমাই যাই দেখিলোঁ ঠিকেই আছে, ভালে লাগিছে, কিন্তু অইনবাৰতকৈ কিবা এটা কম হৈছে চাগে। প্ৰত্যেকবাৰে কিন্তু এইখন পূজাত একদম কিবা এটা দেখনীয়া কৰে। যোৱা বছৰ একুৰিয়াম কৰিছিল, একদম আস্তে আস্তে মানুহবোৰক উঠিব দিছিল, হিচাপ কিবা লিমিট লৈ পেলাই উঠিব দিছিল। 80টা নে 100টা মানুহ বেছি দিয়া নাছিল। আমি গৈছিলোঁ যোৱাবাৰো চাব, একুৰিয়ামৰ ভিতৰতে সোমাই গৈছিলোঁ, চাই ভাল লাগিছিল এইখন প্ৰতিমাখন। এইবাৰো তেওঁলোকে কি বা থিম লৈ বনাইছে, মই দেখুৱাই দিম বাৰু। যিসকলে আহিছেতো দেখিবয়ে, মানে নহাসকলে চাব পাৰিব। মই মানে মণ্ডপটো উঠাই আনিছোঁ গোটেই। এনেধৰণৰ কিবা এটা থিম লৈ পেলাই তেওঁলোকে বনাইছে, ভালে লাগিছে। তথাপি অইনবাৰতকৈ কিছু অলপ কম যেন পালোঁ মই। আমি চাই মেলি দেখিছে ষষ্ঠীৰ দিনাইনো কিমান ভিৰ। আমি ভাবিছিলোঁ আজি চাগে খালী পাম, ভিৰ নাই, কিন্তু নহয়, আজিও ইমানেই ভিৰ আছে। তথাপি অষ্টমী নৱমীতকৈ কিছু কম আৰু। মই গোটেই মণ্ডপটো ঘূৰাই পকাই ভিডিঅ' এটা বনাই আনিছিলোঁ, সেইটো মই আজিহে আপলোড দিলোঁ। ওলাই আহিলোঁ। মানুহ দেখিছে, মাইনাই কিবা চালে, কিবা দোকানত চাই মেলি আৰু আমি তাৰ পৰা ওলাই আহিলোঁ। আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।